वेलकम बैक टू माय चैनल। आशा करूँ आपनालोक सकलो खाई बई भाले आछे। আজি मैं बनाम वेज बार्गार। तो केनेके बनाओ चाओ, एकदम इजी। लेट्स गो। आमाक लागिब कबि मिहि मिहिके काटि लब, आलू दुटा सिजाइ लब, लगते पियाज दुटा काटि लब, बिलाही एटा काटि लब আৰু আদা অকণমান ল'ব আৰু আপোনালোকে জলকীয়া ল'ব পাৰে। তাৰপিছত আমাক লাগিব বন আৰু চিপছ, যিকোনো চিপছ ল'ব পাৰে, কথা নাই। প্ৰথমে কেৰাহী এটা গৰম দিব, তাৰপিছত অকণমান তেল দিব কেৰাহীটোত। তাৰপিছত আদাখিনি দি অলপ টাইম ফ্ৰাই কৰিব, জুইটো সদায় কমত ৰাখিব। তাৰপিছত পিঁয়াজখিনি দি দিব। পিঁয়াজখিনি অলপ টাইম ফ্ৰাই হোৱাৰ পাছত বিলাহীখিনি দি দিব। তাৰপিছত কবিখিনি দি দিব আৰু ভালদৰে ফ্ৰাই কৰিব, জুইটো সদায় কমত ৰাখিব। তাৰপিছত নিমখ অকণমান, হালধি অকণমান, জলকীয়া গুড়া অকণমান, চাট মছলা অকণমান আৰু লগতে গৰম মছলা অকণমানো দি দিব। অলপমান ফ্ৰাই হোৱাৰ পাছত আলুখিনি দি দিব। আলুখিনি গুড়া কৰি দিব ভাঙি পেলাই। তাৰপিছত ভালদৰে ফ্ৰাই কৰিব 2-3 মিনিট। পিঁয়াজ কাটি ল'ব এনেদৰে গোল গোলকৈ, আৰু বিলাহীও কাটি ল'ব, লগতে কেঁচা কবি অলপ কাটি ল'ব। তাৰপিছত বনটো এনেদৰে মাজত ফালি ল'ব। কাটি লোৱাৰ পিছত এটুকুৰা বনত যিখিনি চব্জি বনাই থৈ দিছিলে ভালদৰে লগাই ল'ব। লগাই হোৱাৰ পিছত টাৱাখন গৰম দিব, টাৱাত অকণমান তেল দি ল'ব, বনটো দি দিব আৰু জুইটো কমত ৰাখিব। ভালদৰে বনটো দুয়োফালে সেকি ল'ব, অলপ ৰঙা হ'বলৈ দিব। দেখিছে বনটো ৰঙা হৈ গৈছে, বনটো সেকা হৈ গ'ল। ইয়াৰ পিছত বনটোৰ ভিতৰত কেঁচা বিলাহী, পিঁয়াজ আৰু চিপছ আৰু কাটি থোৱা কবি গোটেইখিনি ভালদৰে দি দিব মাজত। তাৰপিছত ওপৰৰ বনখন দি দিব। দেখিবলৈ পাইছে মোৰ ভেজ বাৰ্গাৰ ৰেডি, খাবলৈ ৰেডি হৈ গৈছে। তো গাইজ ফাইনেলি ভেজ বাৰ্গাৰ ৰেডি। একদম ইজি আৰু চিম্পল হয়। আপোনালোকে ডেইলি ঘৰত বনাই খাই থাকিব পাৰিব মোৰ নিচিনা। তো ট্ৰাই কৰিব দেই গাইজ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। বাই বাই।